নমস্কাৰ মোৰ ইউটিউব ফেমিলি মোৰ অন্য এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 6টা বাজিছে আমি মেকআপত যাবৰ কাৰণে ৰেডি আজি দুটা ঠাইত আছিলে বাৰু এটা ঠাইত কেনসেল হৈছে কাৰণ এটা টাইমতে লাগে পাৰ্টি মেকআপ আছিল যিহেতু সিহঁতৰ সো বেলেগত কৰি ল'ব কালি কৈ দিছোঁ আৰু য'ত ব্ৰাইড আছে তাতে এতিয়া যাম মই ৰেডি কুলি চাওকচোন কিমান হৈ আছে গুড মৰ্ণিং যাম এতিয়া জেকেটটো পিন্ধি লওঁ জোতা পিন্ধি লওঁ তাৰপিছত গৈ আছোঁ চপ্পল পিন্ধি আছোঁ এতিয়া জোতাটো পিন্ধি লওঁ দেখাইছোঁ মিষ্টাৰ চাৰ্জিং মোবাইল চাৰ্জিং প্ৰায় মানুহে ভাবে আৰু যে মেকআপ আৰ্টিষ্ট হোৱাটো বহুত ইজি অকণমান টাইমতে ইমান পইচা লয় কিন্তু প্ৰডাক্টবিলাক যে আমি পইচাৰে কিনো বা ইমান ৰাতিপুৱাই উঠি যে ইমান ঠাণ্ডাত কষ্ট কৰি যাওঁ তাতে ইমানখিনি টাইম দিওঁ সেইটো মানে মানুহে বুজি নাপায় সেইটোৰ মূল্য নাই মানে ভাবে যে আমি ফ্ৰীতে পইচা কেইটা লওঁ সেইটো নহয় বয় মই যিহেতু প্ৰায় টাইমতকৈ আগতে গৈ পাওঁ চ' কইনাটো ৰেডি নাথাকে আৰু মই সেইটো টাইমতে ফুলখিনিকে ৰেডি কৰিলোঁ আজিও সেইটোৱে হ'ল যেনিবা আকৌ এবাৰ উঠা হাই দিয়া হেপী ব্ৰাইড তাত বোলে চোৱাচোন এবাৰ আইচটো উঠা নহয় আইচটো উঠা মুখখন অকণমান দাঙিয়ে দিয়া অঁ চকুতে তলফাল কৰা ব্ৰাইড ৰেডি ৰাঙালী আজি কইনাজনীৰ নাম কাৰিনা তো আপোনালোকে কেনেকুৱা লাগিছে জনাব কইনাজনীক তাইও অকণমান চাই ভাল পাব দিয়কচোন ভিডিঅ'টো চালে আপোনালোকৰ কমেণ্ট পালে কইনা চা কিমান চিজিল কইনা চব ৰেডি পেকেটত ভৰাই এহে কইনা এতিয়া মেকআপো কৰিব কইনাই আকৌ বেলেগক কইনা ৰেডি মই দুদিন আহিলোঁ জোৰণ মেকআপো কৰিলোঁ কিন্তু মই এতিয়ালৈ পে'মেণ্টটো লোৱা নাই মানে এডভান্স অকণমানো পে'মেণ্ট লোৱা নাই চ' আজি দিব পে'মেণ্টটো আৰু কইনাৰ দেউতাক আছিলে কিবা অকণমান কামত ব্যস্ত চ' আমাক অকণমান ৰেষ্ট ল'ব দিলে মানে ৰ'ব দিলে আৰু আমি একো খোৱাও নাছিলোঁ চাহ দিছিলে বাৰু মিষ্টাৰে খাইছে মই খোৱা নাছিলোঁ চ' দৈ চিৰা খাই আহিবৰ কাৰণে জোৰ কৰিলে আমিও ভাবিলোঁ যে ইমান কৈ আছে বেয়াও পাব চ' অকণমান ৰৈ দিলোঁ আৰু এনেকৈ বহি ক্লিপটো ল'লোঁ কইনাই কি কৰি আছে চাওক মানে এই মিস্ত্ৰী আহিছে যে মানে কইনাক মই কৈ আছিলোঁ যে ঘৰত যিহেতু মিস্ত্ৰী আহিছে আৰু আম্মা অকলে কাম কৰিব লগা হৈ আছে চ' মই কৈছিলোঁ যে পে'মেণ্টটো অকণমান জল্দি দিলে বা যিখিনি আছে কিবা কিবি আমি যাব পাৰোঁ খাতিৰ দাৰি কইনা ঘৰত তুমিও খাই লোৱা কিবা অলপ আৰু এয়া আমি খাই বহি থাকোঁতে কইনাই মোৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট আনিলে চাওকচোন আচৰিত হৈ গ'ল থেংক ইউ মোৰ কাৰণে গিফ্টৰ মূল্য বহুত মই বস্তু এটাৰ দাম লৈ বা বস্তুটো ক'ৰ পৰা লৈছে কিমান দামী শ্ব'ৰুমৰ পৰা লৈছে এইবিলাক লৈ মোৰ মানে মোৰ লাইফত আৰু এইবিলাক বস্তু মেটাৰ নকৰে মই এইটোৱে ভাবোঁ যে কোনোবাই যদি মোক কিবা এটা মৰমত দিছে ন যিয়ে দিছে মই মানে সেইটো সদায় সেইটোক লৈ বহুত বেছি হেপী হৈ যায় আৰু আজি ময়ো ইমান ষ্ট্ৰেছত থকাৰ পাছত ইমান বেছি হেপী হৈ গ'লোঁ মানে তাইৰ গিফ্টটো দেখি আপোনালোকেও চাই কিনে ক'ব যে কোন কইনা থাকে নিজৰ বিয়াৰ দিনা এনেকৈ গিফ্ট দিবৰ কাৰণে তাই সঁচাকৈ বহুত বেছি মৰমীয়াল আৰু বহুত বেছি ধুনীয়া আছিলে থেংক ইউ কাৰিনা থেংক ইউ ছ' মাছ ইমান ধুনীয়া গিফ্টটোৰ কাৰণে আৰু মই সঁচাই বহুত বেছি হেপী তোমাৰ গিফ্টটোক লৈ ব্ৰাইড ৰেডি কৰালোঁ পে'মেণ্ট ল'লোঁ খালোঁ কইনাই গিফ্টটো দিলে গিফ্টটো ল'লোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু তাই হাঁহি চাওকচোন ইমান মৰম লগা কইনা বাপৰে তাইক চাওকচোন তাই একদম ফটো উঠিব আহিছে বাহিৰত আহিব পাৰি মই
দিয়া দিয়া ব'লা আমাৰ MLA আহি ফোন এবাৰ MLA ব্যস্ত কইনাৰ ফটোশ্বুট চলি আছে তাইৰ মই ভালকৈ ফটো নল'লোঁ বাৰু যেতিয়া কেমেৰামেনে দিব তেতিয়া মই মোৰ ইনষ্টাগ্ৰামত এড কৰি দিম আপোনালোকেও মুৱা ৰজি বুলি চাৰ্চ কৰি চাব পাৰে আজিলৈ বাৰু ভ্লগটো ইমানতে এৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব ভাল লাগিব মোৰো ভাল লাগিব কইনাৰো ভাল লাগিব তাইও যিহেতুকে ভিডিঅ'টো চাব এতিয়ালৈ এৰিছোঁ বাই বাই